অসম ব্লগাৰ চেনেলটোলৈ মই প্ৰিয় আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱা 10 বাজিছে। মই এতিয়া আছোঁ মা ঘৰত। সোমবাৰ দিনাখন আহিলোঁ। ভণ্টি, মই আৰু ভণ্টিৰ লগৰ এজনী, তিনিজনীয়ে আছোঁ। এতিয়াও আছোঁ ঘৰতে। ভাবিছোঁ বহুদিন ব্লগ নাই দিয়া, ব্লগ দিওঁ বুলি। ডেইলি ব্লগ হয়। কিনো কৰোঁ দিনটো দেখুৱাওঁ আপোনালোকক। আজিনো কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখুৱাম। ভিডিঅ'টো চাই থাকিবচোন। আৰু মাজে মাজে মই 2-3মান ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আপোনালোকে বাৰু ট্ৰাই কৰিছে নাই বাৰু ঘৰত? বিশেষ একো মই নেজানো বনাব, কিন্তু যিটো বনাওঁ শ্বেয়াৰ কৰিব মন যায় আপোনালোকৰ লগত, সেইকাৰণে শ্বেয়াৰ কৰোঁ। আপোনালোকে মোক সঁহাৰি জনাব। আৰু যদি মোৰ ৰেচিপিবোৰ ঘৰত ট্ৰাই কৰিছোঁ, তেনেহ'লে কমেণ্ট কৰি জনাবচোন এবাৰ কেনেকুৱানো মই বনাব জানিছোঁনে নাই। নহ'লে ভিডিঅ'টো চাই থাকক আজিলৈ। মই আপোনালোকক এতিয়া বস্তু এটা দেখাবলৈ আহিছোঁ। চাবচোন বস্তুটো। মই ট্ৰাই কৰি চাইছোঁ, কি হয় নহয় নাজানো, কিন্তু মোৰ দেখি ভাল লাগিলে। ময়ো এইটো বেলেগৰ পৰা শিকা। তেতিয়াহ'লে মই ইউটিউবতে দেখা হয়। আপোনালোকে চাগে কৰিছেই বহুতে। ময়ো কৰি চাইছোঁ, কেনেকুৱানো হয় নহয় চাই থাকোঁচোন। মই এই বটল দুটাত যে পিঁয়াজ দুটা এনেদৰে পানীৰ ওপৰত থৈ দিছোঁ। বটল দুটা আধা আধা কাটি লৈছোঁ, যাতে পিঁয়াজটো সম্পূৰ্ণ ডুবো নাযায়, অকল মূৰটো ডুব খায়। আৰু মই এইটো কালি ৰাতি কৰিছিলোঁ। আৰু আপোনালোকে চাওক, কালি ৰাতি কৰিছোঁ, ধৰিব পাৰিছে নাই জানো। আৰু এতিয়া চাওক, গজালিটো ওলাইছে, দেখিছে এয়া। আৰু এইফালে চাওক, এইফালে কেমেৰা ফ'কাছ কৰিব পাৰিছে নাই আকৌ মই নাজানো। চাওক, এইফালে ওলাব লৈছে অলপ অলপ। এইটো একেই। এয়া চাওক, কালি ৰাতি থোৱা দেই, মই কালি ৰাতি থোৱা। আৰু এইফালে অকণমান অলপ ভাত খাব লৈছে অলপ। আৰু এই বস্তুখিনি যে আজি কাতি বিহু, সেইকাৰণে ফল মূল দুটামান আনি থোৱা আছে। কাতি বিহু পাতিব লাগিব যে। মই এই পিঁয়াজ দুটা দেখালোঁ যে পানীত, এইকেইটা মই যেতিয়া নেক্সট টাইম ঘৰত আহিম, তেতিয়া মই আপোনালোকক ভালদৰে দেখাম। তেতিয়া হয়তো অলপমান ডাঙৰ হ'ব পাৰে। তেনেহ'লে কি হয় চাওঁ, কিমান ডাঙৰনো হয়। ট্ৰাই কৰি চাইছোঁ এবাৰ। মই তাতো মোৰ নিজৰ তাত কৰিব লাগিব। হাজবেণ্ডৰ ঘৰত তাতো মই এনেদৰে পিঁয়াজত পানী, তেতিয়া মই আপোনালোকক ভালদৰে দেখুৱাম কেনেকৈ কৰে। একো বিশেষ নাই, বটলটো কাটি পানী ভৰাই পিঁয়াজটো ওপৰত দি দিলে হয়। মই যেতিয়া বনাম তাত গৈ দেখুৱাম। কালি ভিডিঅ'টো কৰাই নহ'ল আপোনালোকক। আৰু যে মই আপোনালোকক বস্তু এটা সুধিম দেই, আপোনালোকে খাই পাইছে নাই ক'বচোন। কোনে কোনে খাই পাইছে ক'ব। দেখিছে বহুতে বাৰু, যোনবোৰে নাই দেখা মই তেওঁলোকক কৈছোঁ। বস্তুটো হৈছে এইটো খাই পাইছে নাই বাৰু কলডেটাটো? পোকৰ দৰে হয় যে, পোকৰ দৰে হয়। মানে পোকটোৰ নিচিনা এনেকৈ গোটা গোটা হৈ থাকে। দেখিলে ভয় লাগে। ফ্ৰাই কৰি খাব ভালেই লাগে বাৰু। মই খাইছোঁ। কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ওচৰতে যে, ৰখিব আপোনালোকে নেদেখিব, এনেকৈ মই ভালদৰে দেখাইছোঁ। আমাৰ হাঁহকেইটা ইমান ধুনীয়াকৈ টেট কৰি থাকে নহয়, মম লগাকেইটা। মুখত ভয় খাইছে নেকি বাৰু মোক দেখি? ভয় নাখাব, ফেচ পেক লগাইছোঁ। মুখখন বহুত দিন এইবোৰ লগোৱা হোৱা নাই, কাৰণে ভাবিলোঁ আজি আজৰিও আছোঁ, লগাওঁ বুলি। কেনেকৈ বনাই মই নেদেখুৱালোঁ। আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে চাব বিচাৰে। নেক্সট টাইম মই আপোনালোকক এই পেকটো কেনেকৈ বনাই দেখুৱাম। এতিয়া অকণমান শুই লওঁ, অলপ পাছত লগ পাম। শুই উঠিলোঁ। আৰু এতিয়া টেঙা কাটিছে মায়ে, ৰবাব টেঙা। চাওকচোন কেনেকৈ দেখাইছে। এয়া মা হয়, মায়ে ৰবাব টেঙাটো কাটি আছে। আমি তিনিজনীয়ে ৰৈ পেলাই চাই আছোঁ। ভাল লাগিব খাই, টেষ্টি য়াম্মি লাগিব।
খাই হৈ গ'ল এতিয়া অলপ বহিছোঁ মানে আপোনালোকক মই এটা ৰেচিপিৰ ভিডিঅ' দেখাম বুলি ভাবিছোঁ এতিয়া আপোনালোকলৈ মই সেই ৰেচিপিৰ ভিডিঅ'টো বনাই থৈছোঁ ভিডিঅ'টো আগত চাই লওকচোন তাৰপিছত আকৌ পুনৰ লগ পাম আৰু কেনেকুৱা লাগিলে ক'বচোন কিহৰ ভিডিঅ' হয় নকওঁ আপোনালোকে চাব লাগিব সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব ক'তো স্কিপ নকৰিব আধাতে স্কিপ নকৰিব আপোনালোকলৈ বুলি মই এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো চাই লওকচোন আগত আজি মই আপোনালোকক এটা বইল গাহৰি ৰেচিপি দেখুৱাম ৰেচিপিটোৰ কাৰণে আমাক আদা লাগিব নহৰু লাগিব আদা নহৰু কেইফুটামান লাগিব আদা অলপ লাগিব আৰু শুকান জলকীয়া লৈছোঁ শুকান জলকীয়া মানে কেঁচা জলকীয়া নাই যে কেঁচা ইয়াৰ বদলি আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে এইদৰে চাওক নহৰুটো অলপ বেছি দিব আৰু মই ইয়াতে নিমখ দি দিছোঁ এতিয়া ভালদৰে খুন্দি লওঁ এইটো চাওক পেষ্টটো বনি গ'ল আৰু ইয়াত মই খৰিচা দিছোঁ গাহৰি মাংস লৈছোঁ আৰু সেই পেষ্টটো দিছোঁ ভালদৰে গোটেই বস্তুখিনি মিক্স কৰিব লাগিব এতিয়া এইটো হৈছে পানখবান চিংফৌ মছলা হয় আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে মই ইয়াত দিছোঁ বইল গাহৰিত এনেকুৱা ধৰণৰ দিলে ভাল লাগে আৰু 2 চামুচ মই দিছোঁ ইয়াতে মিঠাতেল দিছোঁ আৰু মই ইয়াত এতিয়া মিক্স কৰিছোঁ গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব যাতে গোটেইখিনি ভালদৰে মিহলি হৈ যায় মাংসৰ লগত এনেদৰে ভালদৰে মিক্স কৰি ল'ব বেছি বস্তু নাই কেৱল 4টা বস্তুৱেই হয় নহৰু আদা জলকীয়া খৰিচা আৰু আছে এটা পানখবান চিংফৌ মছলা আৰু এই 5টা বস্তু হয় এতিয়া এই পেষ্টটো এটা কেৰাহীত মই ঢালি দিলোঁ কেৰাহীটোত এতিয়া দিলোঁ তাৰপাছত মই এতিয়া পানী দিম পানী আপোনালোকে নিজৰ জোখমতে দিব যিমানটো আপোনালোকে জুলীয়া কৰি খাব বিচাৰে সিমানটো দিব এতিয়া মই কেৰাহীটো গেছত বহাই দিলোঁ এতিয়া এইটো সিজিব দিব লাগিব ঢাকন মাৰি দিছোঁ আমাৰ মাংসটো মোটামুটি হৈয়ে গৈছে এতিয়া লাষ্টত মই ধনিয়া পাত কেইখিলামান ছটিয়াই দিছোঁ কাটি লাষ্টত আপোনালোকে এনেদৰে ধনিয়া পাত ছটিয়াই দিব আৰু টেষ্টি লাগিব খাই বইল গাহৰি এনেদৰে বনাই খাবচোন একেবাৰে চিম্পল পদ্ধতিৰে বনাইছোঁ আপোনালোকক ক'ত ৰেডি হৈছোঁ বাৰু ৰেডি মানে ৰেডি হোৱা নাই চাকি জ্বলাম আজি কাতি বিহু হয় মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ এতিয়া চাকি জ্বলাব যাম মাৰ লগত দেখুৱাম আপোনালোকক চাকি জ্বলোৱাখিনি সকলোৱে নিয়ম নীতি কৰে সেইকাৰণে সন্ধিয়া সময়ত আমিও এইষাৰ নিয়ম আমি কৰিছোঁ এতিয়া সেইকাৰণে গা পা ধুই এতিয়া চাকি জ্বলাবৰ কাৰণে এতিয়া যাম পথাৰত যাম তাৰপাছত তুলসী তলত জ্বলাম ভিডিঅ'টো চাই থাকিবচোন আকাশবন্তি জ্বলাবলৈ আহিছোঁ ধাননি পথাৰত এয়া হৈছে মা চাকি জ্বলাব এতিয়া আমি কাষতে ৰৈ আছোঁ মায়ে আগত জ্বলাই ল'ব সেৱা কৰি ল'ব তাৰপাছত আমি সকলো জ্বলাম কাতি বিহুত সকলোৱে আকাশবন্তি জ্বলায় ধাননি পথাৰত পোক পৰুৱাই নধৰিবলৈ ধানবোৰ বেয়া নকৰিবৰ কাৰণে যে সন্ধিয়া টাইমত একেবাৰে গধূলিয়ে হ'ব হ'ল তেতিয়া জ্বলালোঁ যে চাকি গছি সেইকাৰণে আন্ধাৰ আহিছে সেইকাৰণে অকণমান পোহৰতে আহিব লগা হৈছিলে আন্ধাৰত আহিলোঁ যে সেইকাৰণে ভালদৰে উঠা নাই সেইকাৰণে বেয়া নাপাব ভালদৰে নাই দেখা আৰু এতিয়া মই ধূপ জ্বলাইছোঁ মায়ে চাকি গছি আৰু ধূপ জ্বলাই দিলে এতিয়া মই ধূপ জ্বলাইছোঁ প্ৰাৰ্থনা কৰিছোঁ যে ধাননি পথাৰত কাৰোৱে ধাননি পথাৰত কোনো ধৰণৰ পোক নালাগক সকলোৰে ধান সোণালী শস্যৰে ভৰি পৰক বুলি প্ৰাৰ্থনা কৰিছোঁ আমি এনেদৰে নিয়ম কৰোঁ আপোনালোকে বাৰু কেনেকৈ নিয়ম কৰে বাৰু জনাবচোন কমেণ্ট কৰি আৰু এই সোণালী শস্যই যাতে সকলোৰে ভঁৰাল যাতে ভৰাই তোলক তাৰে কামনা কৰি চাকি গছি জ্বলালোঁ
আকাশবন্তি জ্বলাই এতিয়া তুলসীৰ তলত চাকি এগছি জ্বলালোঁ। চাকি গছিৰ লগত প্ৰসাদ দিলোঁ তুলসী মাক আৰু তামোল পাণ দি সেৱা কৰি এতিয়া ধূপ জ্বলাইছোঁ। এনেদৰেই আমি কাতি বিহুত সকলোৱে পালন কৰেই নহয় জানো। কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই আকাশবন্তি জ্বলাই আমিও এটা সৰু সুৰাকৈ নিয়ম কৰিছোঁ। বিশেষ একো নাজানো। নিজৰ মনৰ সকলো কথা কৈ সকলোৰে বাবে আশীৰ্বাদ বিচাৰি তুলসী মাৰ ওচৰত এগছি চাকি জ্বলাই আজি সেৱা কৰিলোঁ কাতি বিহুৰ দিনা। আৰু দেশত যি মহামাৰী ৰোগ কৰোণা ভাইৰাছ সেই সকলোবিলাক যাতে সোনকালে আঁতৰি যায় তাৰে কামনা কৰি আজি চাকি গছি জ্বলালোঁ। আৰু এই চাকি গছি মোৰ লগতে বহুত মানুহেই আজি ঘৰে ঘৰে জ্বলাইছে। আৰু এই চাকি গছি